কীৰ্তনতে শংকৰ গুৰু ঘোষাতে মাধৱ দুয়োজনা গুৰু আমাৰ পৰম বান্ধৱ পৰম বান্ধৱ কীৰ্তনতে শংকৰ গুৰু ঘোষাতে মাধৱ দুয়োজনা গুৰু আমাৰ পৰম বান্ধৱ পৰম বান্ধৱ আদিতে হৰিৰ নাম বৈকুণ্ঠে আছিল শংকৰ স্বৰূপে তাংক নমাইয়া নীলা পৰম শ্ৰদ্ধাৰ নাম ধৰ্মী আই মাতৃ বাপ বান্ধৱ সমস্ত আমি সকলোৱে জানো যে ৰাৱণ ৰজাই সীতাক হৰণ কৰিছিল কিন্তু সীতাক হৰণ কৰি ৰাৱণ ৰজাই কিয় ৰাজকাৰেঙত নিব পৰা নাছিল ৰাৱণ ৰজাই অৱশেষত সীতাক কিয় অশোক বনত এৰি থৈ আহিবলগীয়া হৈছিল এনেকুৱা কি পাপ কাম কৰিছিল ৰাৱণ ৰজাই যাৰ কাৰণে সীতাক হৰণ কৰি নি ৰাজকাৰেঙত নিব পৰা নাছিল এই সব কথা জানিবলৈ হ'লে আমি এটি সুন্দৰ কাহিনী জানিব লাগিব আহকচোন আমি সেই কাহিনী ভাগৰ মাজলৈ যাওঁ একদিনা ৰাৱণ ৰজাই ভাবে মনে মন ইন্দ্ৰপুৰে চলি যাইব লয়া সৈন্য গণ লয়া সৈন্য গণ
তাৰ পিছত এই সন্যগণৰ সংগেৰে যায় গমন কৰিলা সন্যগণে যে ধ্বনি সন্যগণে জয় ধ্বনি জয় রাবণ রজার জয় রাবণ রজার ও জয়ধ্বনি করি হবেই পন্থায় আছে যায় আতায় অনন্তরে বাসে আতায় অনন্তরে বাসে রাবণ ৰজাই দেখিবলৈ পালে ও ফলেই ফুলে জাতিষ্কাৰ ফুলৰ বাগান তাক দেখি ৰাৱণৰ আৰু সেই ফুলনিৰ মাজত এক সুন্দৰ ও ইফালে সিফালে চাই ও ইফালে সিফালে চাই ও সুন্দৰীক দেখি ৰজাৰ লোভ লাগি যায় ঐ অনন্তৰে শুনক পাছে ও অনন্তৰে শুনক পাছে পাপীৰ পিঠা মন ও মনে ভাবে ৰাৱণ ঐ আজিলৈ মই বিমুখ হোৱা নাই অকৰে জনী নাৰী যেন স্বৰ্গৰ পেচৰি হৰণ কৰি নিব আজি ও হৰণ কৰি নিব আজি স্বৰ্ণ লংকা পুৰীৰ মই ৰাৱণ ৰজা দুবাহুৰ মাজলৈ তাক আনি বুলি এই বুলি ৰাৱণ ৰজাই অপেশ্বৰীৰ কাষে যায় সুন্দৰী কমাতে গেৰিয়াই ও সুন্দৰী কমাতে হেৰা সুন্দৰী এই ফুলনিৰ মাজত অকলশৰে আছা দেখোন মিচিক মাছাক হাঁহি মাৰি দিবানে তোমাৰ পৰিচয় কোৱা সুন্দৰী দিবানে তোমাৰ পৰিচয় কোন তুমি দেৱী নে মায়াবিনী দিয়া তোমাৰ পৰিচয়
ফুলৰ বাগানতে আশা খাক বাতচা স্বর্ণলঙ্কা পুরীর মই রাবণ রজা হে রাহুন্দরী তোমার রূপত বলিয়া মই তোমার রূপত বলিয়া মই কথা শুনি সুন্দরীয়ে উঠে উৎসৱ খায় কহিবে লাগিলা কথা কহিবে লাগিলা কথা কি কলা মোক দেখি তোমাৰ মন বলিয়া হৈ গৈছে শুনাচোন এই জাত পাত নাচা নেকি কেনে কথা কোৱা ও বুজিলো বুজিলো নাৰী দেখিলে তই প্ৰেমত পৰি যোৱা বুজি পালো যা সঁচাকৈ বুজি পালো নাৰী পাগল তই তথাপিতো কওঁ শুনা মোৰ নাম ৰম্ভা দেৱী দিলো পৰিচয় কি কলা সুন্দৰী মই নাৰী পাগল ৰজা তেনেহলে শুনা সুন্দৰী যদিহে হওঁ মই নাৰী পাগল ৰজা যদিহে হওঁ মই নাৰী পাগল ৰজা মোৰ হাতত আজি তই পাই যাবি মজা সাজা কৰি লৈ যাম নাপাবি ৰেখা এহি বুলি ৰাৱণ ৰজা খেদিও আহিলা এহি বুলি ৰাৱণ ৰজাই খেদিও আহিলা প্ৰাণৰ ভয়ত পেচৰি দৌৰিবে লাগিলা পিছলৈ নাচাই ৰম্ভাই পাৰে মানে দৌৰে ৰাৱণেও খেদি আছে বাঘৰ আগত ছাগলীৰ অতুলনা ন দৌৰি দৌৰি ৰম্ভাৰো দৌৰি দৌৰি ৰম্ভাৰো এই ৰাৱণে ৰম্ভা দেৱীৰ চুলি ধৰিলা অট্টহাস্য কৰি পাছে অট্টহাস্য কৰি পাছে এৰা সুন্দৰী ৰাৱণ ৰজাৰ হাতৰ পৰা পলাবলৈ চেষ্টা নকৰিবা মই ৰাৱণ ৰজাই কৈছো ৰাৱণ ৰজাৰ হাতৰ পৰা পলাবলৈ চেষ্টা নকৰিবা ৰাৱণ ৰজা কেনেকুৱা ভয়ংকৰ বস্তু এতিয়াই দেখা পাবা ৰাৱণ ৰজা কিমান ভয়ংকৰ বস্তু এতিয়াই দেখা পাবা হে সুন্দৰী আহা তুমি মোৰ দুবাহুৰ মাজলৈ আহা তুমি মোৰ দুবাহুৰ মাজলৈ আহা প্ৰাণেশ্বৰী লকুলে কৰি তোমাৰ ৰূপ দেখি থাকিব নোৱাৰি দিয়া আলিংগন মোক
আহা প্রাণেশ্বরী লকুলে করি সুন্দরী এ মোর ঘরতে তোমাক রানী করি মই মোর ঘরতে তোমাক রানী করি মই রাজরানী হয় তুমি থাকিবা সদায় ও তাক দেখি রম্ভা দেবী নিরূপায় হইলা রাবণ রজাক চাহি পাছে ও রাবণ রজাক চাই পাছে কান্দি কান্দি রম্ভাই কয় ও রাবণ কসাই কান্দি কান্দি রম্ভাই কয় রাবণ কসাই ভাবি গুনি চালে তোমার বুয়ারি হম ও কান্দি কান্দি রম্ভাই কয় রাবণ কসা মই কিয় কৈছো জানা আপোনাৰ যে জ্যেষ্ঠ ভাতৃ ধনকুবেৰ আৰু সেই ধনকুবেৰৰ পুত্ৰ হৈছে নলকুবেৰ ও আপোনাৰ জ্যেষ্ঠ ভাতৃ কুবেৰ নন্দ নলকুবেৰক স্বামী বৰিমে খুনাহাৰা কি কলা সুন্দৰী কি কলা সুন্দৰী মই থাকোতে তুমি নলকুবেৰক স্বামী বৰণ কৰিব খুজিছা এয়া হ'বই নোৱাৰে মই ৰাৱণ ৰজাই কৈছো কাম ভাবেই ৰাৱণে যাই ৰম্ভাৰ ওচৰে ৰম্ভা দেৱীক খাবতি ধৰা ও তৰুত্ৰী নলতা হবে সাক্ষী হইলা তৰুত্ৰী নলতা হবে সাক্ষী হইলা ৰম্ভা হইলা অসহায় ৰম্ভা হইলা
এহি বুলি ৰাৱণে ফুলনিৰ মাজতে ৰম্ভা দেৱীৰ সতীত শ্ৰেষ্ঠ মানৱ এই সংসাৰত জীৱ শ্ৰেষ্ঠ মানৱ এই সংসাৰত কিয় দয়া মায়া নাই কিয় ৰম্ভা দেৱীৰ সতীত ৰাৱণে হৰিলা আৰ্তনাদে ৰম্ভা দেৱী কান্দিবে লাগিলা আৰ্তনাদে ৰম্ভা দেৱী কান্দিবে লাগিলা সতীত হৰিলা আহি আহি দখননে ও ও কি হব মুৰবী জীয়াই থাকি লাভ নাই জীয়াই থাকি লাভ নাই হয়নে সপোনে নলকুবেৰক মই ভাবিছিলোঁ স্বামী বুলি মই ভাবিছিলোঁ স্বামী বুলি ৰাৱণে আহি মোৰ সতীত হৰিলা আরে এয়া দেখোন
এর এখন রম্ভার আর্তনাদ, নলকুবের নলকুবের, এক রন্ধন খুনি নলকুবের উপস্থিত হইলা। রম্ভা দেবীক চাহি পাছে রম্ভা দেবীক চাহি পাছে, হেৰা ৰম্ভা, হেৰা ৰম্ভা, কিয় কান্দি আছা তুমি এই ফুলনিৰ মাজত? আৰে ৰাৱণ খুৰাও আছে দেখোন তোমাৰ ওচৰত। কিন্তু ৰম্ভা, অসংযত অৱস্থাত তুমি আছা কি কাৰণ? কি হৈছে ৰম্ভা তোমাৰ? কোৱা এটিখন, কি হৈছে ৰম্ভা তোমাৰ? কোৱা এটিখন। কই ৰম্ভা দেৱী আই নলকুবেৰক চাই, ৰাৱণে কৰিলা মোৰ এনুৱা বিলাই, ৰাৱণে কৰিলা মোৰ এনুৱা বিলাই। কই ৰম্ভা দেৱী নহয় দানবী পুজি পালো মই, ৰাৱণে কৰিলা মোৰ এনুৱা বিলাই, ৰাৱণে কৰিলা মোৰ এনুৱা কথা শুনি নলকুবেৰে ক্ৰোধত জ্বলিলা। ৰাৱণ ৰজাক চাহি পাছে ৰাৱণ ৰজাক চাই পাছে, শুনা শুনা ৰাৱণ খুৰা, মোহৰব চনয় মোহৰ বচন পৰৰ নাৰী হৰণ কৰি, পৰৰ নাৰীক হৰণ কৰি অতাইছা জীৱন। শুনা শুনা ৰাৱণ খুৰাও, তুমি ভাবিছা নেকি, তুমি ভাবিছা নেকি নাৰীক পুতলা বুলি? নাৰী পুতলা নহয় যে মন গ'লে তুমি সিহঁতৰ লগত খেলা খেলিব পাৰিম বুলি। খুৰা, নাৰীক পুতলা বোলে নাভাবিবা তুমি। চরিত্র দেখে, তোমার চরিত্র দেখে কল তোমাক মই
পৰা তুমি কেতিয়াও পৰিত্ৰাণ নাপাবা খুৰা, তাৰ পৰা তুমি কেতিয়াও পৰিত্ৰাণ নাপাবা। আৰু খুৰা, এই সংসাৰত নাৰীৰ শক্তি কিমান জানা? এ নাৰী হন্তে সংসাৰ বাঢ়ে, নাৰী আদি মূল। ও নারী হন্তে সংসার বাঢ়ে, ও নারী আদি মূল। তেনেস্থলত খুৰা, নাৰীৰ ওচৰত আমি বুঢ়ে, নারীর ওচৰত আমি বুঢ়ে। সেইকাৰণে খুৰা, নাৰীক সদায় লক্ষ্মী বুলি কৰিবা হাত, তেতিয়াহে সফল হ'ব। ও তেতিয়াহে সফল হইব। হে খুৰা, তোমাক মই আৰু এটা কথা কওঁ। ও নলকুবেৰে কয় খুৰা, শুনা কয় খুৰা, শুনা পৰৰ নাৰী ঘৰণ কৰি কটাইছা জীৱন খুৰা, মহাপাপী কয় জানিবি নিশ্চয়। গতিকে খুৰা, তোকো আজি মই খুৰা সোধাই নেৰিব খুৰা, তোকো আজি মই খুৰা সোধাই নেৰিব খুৰা। এটিখনে তোক মই অভিশাপ দিব খুৰা, কৰ্ম ধৰ্ম বাঢ়ে কৰ্ম শাস্তি ভুঞ্জে। গতিকে খুৰা, যি পুৰুষেই পৰৰ নাৰীক কৰিব হৰণ, সেই পুৰুষক বধ কৰিলে পাপ নহয় বুলি কয় শাস্ত্ৰৰ বচন। গতিকে খুৰা, আজি ময়ো তোমাক অভিশাপ দিম, আজিৰ পৰা তুমি যিদিনাই পৰৰ নাৰীক হৰণ কৰি নি ৰাজকাৰেঙত প্ৰৱেশ কৰিবা, সেইদিনাই তোমাৰ মৃত্যু হ'ব নিশ্চয় জানিবা। সেইদিনাই তোমাৰ মৃত্যু হ'ব নিশ্চয় জানিবা। কি হৈ অভিশাপ পাই ৰাৱণ ৰজাৰ বিষাদিত, ঘৰলৈ যা বোলে ঘৰলৈ যাওঁ বোলে, অভিশাপে ৰাৱণ বিষাদিত মনয়, মহাদুখে গৃহ আহিলা, আদি অন্ত কথা
ৰজা দখননে মন্দোদৰী সকলো কহিলা অভিশাপ পেৰাব ৰজাৰ কথা শুনি ৰাণী মন্দোদৰীৰ মনত কিন্তু আনন্দ মিলিলা কাৰণ মোৰ মানুহজনৰ যিহে স্বভাৱ আজিৰ পৰা আৰু ৰাৱণৰ হাতৰ পৰায়ো নাৰী জাতি ৰক্ষা যে পৰিলা অভিশাপ পেৰাব এতিয়া চাওক ৰাইজ হৈ এনেকৈ কত বছৰ পাৰ হৈয়ে এনেকৈ কত বছৰ পাৰ হৈয়ে একদিনা ৰাৱণ ৰজাই একদিনা ৰাৱণ ৰজাই সীতাক হৰণ কৰি ৰজাৰ আনন্দিত সীতাক হৰণ কৰি ৰজাৰ আনন্দিত ঘৰলৈ নিম বুলি কৰিলা ঘৰলৈ নিম বুলি যেতিয়া ৰাৱণ ৰজাই সীতাক হৰণ কৰি আনি ৰাজকাৰেঙত নিব বিচাৰিছিল তেতিয়া মন্দোদৰীয়ে ৰাৱণ ৰজাক চাই কৈছিল স্বামী নালাগে সীতাক নিব ৰাজকাৰেঙত বাৰে বাৰে দিছো বাধা ধৰি চৰণত ধৰি চৰণত স্বামী কোনো নাৰীয়ে নিজৰ স্বামীৰ মৃত্যু কেতিয়াও নিবিচাৰে লাগে
নিজৰ স্বামী চোৰে হওক বা ডকাইতে হওক, কোনো নাৰী নিবিচাৰে স্বামীৰ মৰণ। ও স্বামী হৈছে ভগৱান নাৰীৰ কাৰণ। অভিশাপৰ কথা ৰজা সোঁৱৰাই দিলা, লাজে অপমানে ৰজা মোৰ মাহত হৈলা। এতিয়া বুজি পালে নহয় ৰাইজ, নলকুবেৰৰ অভিশাপৰ কাৰণেই ৰাৱণ ৰজাই সীতাক হৰণ কৰি নি ৰাজকাৰেঙত নিব পৰা নাছিল। সেইকাৰণে অৱশেষত ৰাৱণ ৰজাই সীতাক সেই অশোক বনতে এৰি থৈ আহিবলগীয়া হৈছিল। হে শ্ৰদ্ধাৰ ৰাইজ, বৰ্তমান আমাৰ সমাজত এনেকৈ কিছুমান দুষ্ট ৰাৱণৰ লেখীয়া বহু ভদ্ৰলোক দেখা যায়। আহকচোন আমি সেই ভদ্ৰলোকৰ বিষয়ে অলপ জানি লওঁ। বৰ্তমান সমাজত ৰাৱণৰ লেখীয়া ও বহু ভদ্ৰ মানুহ আছে ঘূৰিয়া ফুৰিয়া। বৰ্তমান সমাজত বৰ্তমান সমাজত ৰাৱণৰ লেখীয়া বহু ভদ্ৰ মানুহ আছে ঘূৰিয়া ফুৰিয়া। কিছুমান ভদ্ৰলোকে কি কৰে জানেনে? সুবিধা পালে হিংসা হত্যা লুণ্ঠন কৰে, নাৰীও ধৰ্ষিত হয় সিহঁতৰ কাৰণে। ভদ্ৰলোকে কি কৰে জানেনে? দিনত হলে সিহঁতে অমৃত বাণী বিলায়, ৰাতিৰ আন্ধাৰত খুৰা গললৈকে সভাসদৰ চৰণত প্ৰণী
এটাই প্ৰতিজ্ঞা কৰোঁ যে সমাজৰ ৰাৱণবোৰ নিপাত হৈয়া যাওঁ। রাম হরি গোপাল গোবিন্দরা বহু ভদ্র মানুষ আছে আহিছিল মায়ার বজাৰ